মিউজিয়ামৰ লগত আমাৰ এলাৰ্জি হ'বই, কাৰণ আমি অসমীয়া মিউজিয়াম সদায় অসমত ডাঙৰকৈ হৈ থকাটো বিচাৰোঁ। অসমীয়াৰ মিউজিয়াম এটা অসমত দৃঢ়ভাৱে প্ৰতিষ্ঠা হৈ থকাটো বিচাৰোঁ। সেইকাৰণে আমাৰ এলাৰ্জি যদি মিয়া মিউজিয়াম পাতে, ভূপেন বৰা ডাঙৰীয়া এলাৰ্জি নহয়তো, কাৰণ তেওঁলোকে মিয়া মিউজিয়াম পাতিলে তেওঁলোকে ভাল পায়। অসমীয়াৰ ক'ৰবাত যদি ক্ষতি হয় তেতিয়া ভূপেন বৰা ডাঙৰীয়াহঁতে ভাল পায়, কংগ্ৰেছে ভাল পায়। তো তেওঁলোকৰ এলাৰ্জি নহয়, আমাৰ এলাৰ্জি হয়, এইটো স্বাভাৱিক কথা। চেয়াৰমান আলীকটো আমি জেলত পঠাইছিলোঁ। বিধায়ক পদটোতো আমি খাৰিজ কৰিব মই নোৱাৰোঁ, তাত নিয়ম কানুন আছে, স্পীকাৰে ডিচিশ্যন লয়। স্পীকাৰ আমাৰ ওপৰত, আমি স্পীকাৰৰ ওপৰত নহয়, গতিকে স্পীকাৰে কিবা নিশ্চয়কৈ সিদ্ধান্ত ল'ব। কিন্তু তেওঁলোকে চেয়াৰমান আলীক ছাছপেণ্ড কৰিলে। আজি অলপ দিনৰ আগত চেয়াৰমান আলীক ছাছপেণ্ড কৰিলে। আকৌ চেয়াৰমান আলীৰ ভোট ৰাজ্যসভাত ল'লে নাই? আপোনালোকৰ যদি মনত আছে, চেয়াৰমান আলীক কংগ্ৰেছে ছাছপেণ্ড কৰিলে। সেই একে চেয়াৰমান আলীৰ পৰা ৰাজ্যসভাৰ ভোট কিয় ল'লে? কংগ্ৰেছৰ এইবিলাক হৈছে কথা মেটেৰিয়েলি। কংগ্ৰেছে এইবিলাক কি কৰে, এনেকৈ মানুহক কৈ আভুৱা ভাৰে। কিন্তু আজি আৰু অসমৰ মানুহ ইমান বুৰ্বক নহয়, এই কথাবিলাক কংগ্ৰেছৰ এই কথাবিলাক ৰাইজে জানে। এইটো দেখিলেও আচৰিত নহ'ব, কেতিয়াবা আকৌ চেয়াৰমান আলীয়ে কংগ্ৰেছৰ টিকটত ইলেকশ্যন খেলিছে, ইলেকশ্যন হাৰিছে বা জিকিছে। এইটো আচৰিত কথা নহয় দেখিব পালে। মিউজিয়ামৰ লগত আমাৰ এলাৰ্জি হ'বই, কাৰণ আমি অসমীয়া মিউজিয়াম সদায় অসমত ডাঙৰকৈ হৈ থকাটো বিচাৰোঁ। অসমীয়াৰ মিউজিয়াম এটা অসমত দৃঢ়ভাৱে প্ৰতিষ্ঠা হৈ থকাটো বিচাৰোঁ। সেইকাৰণে আমাৰ এলাৰ্জি যদি মিয়া মিউজিয়াম পাতে, ভূপেন বৰা ডাঙৰীয়া এলাৰ্জি নহয়তো, কাৰণ তেওঁলোকে মিয়া মিউজিয়াম পাতিলে তেওঁলোকে ভাল পায়। অসমীয়াৰ ক'ৰবাত যদি ক্ষতি হয় তেতিয়া ভূপেন বৰা ডাঙৰীয়াহঁতে ভাল পায়, কংগ্ৰেছে ভাল পায়। তো তেওঁলোকৰ এলাৰ্জি নহয়, আমাৰ এলাৰ্জি হয়, এইটো স্বাভাৱিক কথা। চেয়াৰমান আলীকটো আমি জেলত পঠাইছিলোঁ। বিধায়ক পদটোতো আমি খাৰিজ কৰিব মই নোৱাৰোঁ, তাত নিয়ম কানুন আছে, স্পীকাৰে ডিচিশ্যন লয়। স্পীকাৰ আমাৰ ওপৰত, আমি স্পীকাৰৰ ওপৰত নহয়, গতিকে স্পীকাৰে কিবা নিশ্চয়কৈ সিদ্ধান্ত ল'ব। কিন্তু তেওঁলোকে চেয়াৰমান আলীক ছাছপেণ্ড কৰিলে। আজি অলপ দিনৰ আগত চেয়াৰমান আলীক ছাছপেণ্ড কৰিলে। আকৌ চেয়াৰমান আলীৰ ভোট ৰাজ্যসভাত ল'লে নাই? আপোনালোকৰ যদি মনত আছে, চেয়াৰমান আলীক কংগ্ৰেছে ছাছপেণ্ড কৰিলে। সেই একে চেয়াৰমান আলীৰ পৰা ৰাজ্যসভাৰ ভোট কিয় ল'লে? কংগ্ৰেছৰ এইবিলাক হৈছে কথা মেটেৰিয়েলি। কংগ্ৰেছে এইবিলাক কি কৰে, এনেকৈ মানুহক কৈ আভুৱা ভাৰে। কিন্তু আজি আৰু অসমৰ মানুহ ইমান বুৰ্বক নহয়, এই কথাবিলাক কংগ্ৰেছৰ এই কথাবিলাক ৰাইজে জানে। এইটো দেখিলেও আচৰিত নহ'ব, কেতিয়াবা আকৌ চেয়াৰমান আলীয়ে কংগ্ৰেছৰ টিকটত ইলেকশ্যন খেলিছে, ইলেকশ্যন হাৰিছে বা জিকিছে। এইটো আচৰিত কথা নহয় দেখিব পালে। মিউজিয়ামৰ লগত আমাৰ এলাৰ্জি হ'বই, কাৰণ আমি অসমীয়া মিউজিয়াম সদায় অসমত ডাঙৰকৈ হৈ থকাটো বিচাৰোঁ। অসমীয়াৰ মিউজিয়াম এটা অসমত দৃঢ়ভাৱে প্ৰতিষ্ঠা হৈ থকাটো বিচাৰোঁ। সেইকাৰণে আমাৰ এলাৰ্জি যদি মিয়া মিউজিয়াম পাতে, ভূপেন বৰা ডাঙৰীয়া এলাৰ্জি নহয়তো, কাৰণ তেওঁলোকে মিয়া মিউজিয়াম পাতিলে তেওঁলোকে ভাল পায়। অসমীয়াৰ ক'ৰবাত যদি ক্ষতি হয় তেতিয়া ভূপেন বৰা ডাঙৰীয়াহঁতে ভাল পায়, কংগ্ৰেছে ভাল পায়। তো তেওঁলোকৰ এলাৰ্জি নহয়, আমাৰ এলাৰ্জি হয়, এইটো স্বাভাৱিক।